পৰিবহনৰ সকলো সুবিধাৰ ভিতৰত বিমান যাত্ৰাক সকলোতকৈ স্পীড তথা সুৰক্ষিত বুলি গণ্য কৰা হয়। তথাপিও কিন্তু কম বেছি পৰিমাণে এই যাত্ৰাটো দুৰ্ঘটনা সংঘটিত হৈ থাকে। এভিয়েশ্যন ছেফটি নেটৱৰ্ক নামৰ এক বেচৰকাৰী সংস্থা যি বিমান দুৰ্ঘটনাৰ সকলো তথ্য নিজৰ ওচৰত ৰাখে, এই সংস্থাটিৰ মতে বিমান দুৰ্ঘটনাৰ হাৰ পূৰ্বতকৈ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে বৰ্তমান সময়ত। এতিয়া আপুনি কল্পনা কৰকচোন যে আপুনি এখন বিমানত ডাৱৰৰ মাজে মাজে সাগৰ পৃষ্ঠৰ পৰা 11,000 ফিট ওপৰত আৰামত গৈ আছে আৰু আপুনি আপোনাৰ বিমানৰ খিৰিকীৰ কাষৰ ছিটটোৰ পৰাই আকাশখনৰ ডাৱৰৰ দৃশ্য উপভোগ কৰি আছে আৰু আপুনি ভাবি আছে যে অলপ সময়ৰ পিছতে মই এক ধুনীয়া টোপনি মাৰিম। কিন্তু ঠিক তেনেতে আপোনাৰ প্লেনখনৰ এটা অংশ ব্লাষ্ট হৈ এৰাই গ'ল। এতিয়া আপুনি কি কৰিব? নিশ্চয় ভাবিয়ে আপোনাৰ ভয় লাগিছে। মোৰো ভয় লাগে। কিন্তু এই ভাবিয়ে ভয় লগা ঘটনাটি সঁচাকৈ সংঘটিত হৈছিল। তেতিয়া বাৰু সেই যাত্ৰীসকলৰ কি হৈছিল? নমস্কাৰ, আজিৰ ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ভিডিঅ'ত আমি এনেধৰণৰ এক দুৰ্ঘটনাৰ বিষয়ে আলোচনা কৰিম। 12 জুন 1972 চন আমেৰিকান এয়াৰলাইন্সৰ বিমান ফ্লাইট 96 সন্ধিয়া 7:30 বজাত আমেৰিকাৰ ডেট্ৰইট এয়াৰপৰ্টৰ পৰা নিউয়ৰ্কৰ দিশে উৰা মাৰিলে আৰু বিমানখনৰ ভিতৰত 56জন পেছেঞ্জাৰ আৰু 11জন ক্ৰু মেম্বাৰ আছিল। সেই সময়ত ফ্লাইট 96ৰ কেপ্টেইন আছিল 52 বছৰীয়া কেপ্টেইন ব্ৰাইচ মেককৰ্মিক আৰু তেওঁৰ 24,000 ঘণ্টাৰ ফ্লাইট এক্সপিৰিয়েঞ্চ আছিল আৰু তেওঁৰ লগত ফাৰ্ষ্ট অফিচাৰ আছিল 34 বছৰীয়া পিটাৰ পেজ হুইটনি। তেওঁ 8,000 ঘণ্টাৰ ফ্লাইট এক্সপিৰিয়েঞ্চ আছিল। আৰু আমি ভিডিঅ'ত আলোচনা কৰিবলগীয়া ঘটনাটি সংঘটিত হোৱাৰ সময়ত বিমানখনৰ সকলো কণ্ট্ৰল পিটাৰ পেজ হুইটনিৰ ওচৰতেই আছিল। এয়াৰপৰ্টৰ পৰা টেক অফ কৰাৰ অলপ সময়ৰ পিছতেই ফ্লাইট 96 বিমানখন ডাৱৰৰ মাজত আছিল আৰু তাৰ যাত্ৰীসকলে ডাৱৰৰ মাজে মাজে নিজৰ যাত্ৰাৰ আনন্দ উপভোগ কৰি আছিল আৰু পৰিৱেশৰ বুজ লৈ সকলো ঠিক দেখি কেপ্টেইনৰ নিৰ্দেশ মৰ্মে ক্ৰিউ তথা পেছেঞ্জাৰসকলে নিজৰ ছিট বেল্টসমূহ খুলি ল'লে আৰু ছিট বেল্টসমূহ খুলি যাত্ৰী তথা ক্ৰু মেম্বাৰ সকলোৱে নিজৰ যাত্ৰাক উপভোগ কৰিবলৈ আৰম্ভ কৰিলে আৰু সকলো ঠিকে থাকে দেখি চিফ ফ্লাইট এটেণ্ডেণ্ট গৰাকীও সদায় দৰে কফি বনাবৰ বাবে গুচি গ'ল। কিন্তু ঠিক তেনেতে এক ভয়ানক বিস্ফোৰণৰ শব্দ শুনা গ'ল আৰু সেই বিস্ফোৰণৰ জোকাৰণি ককপিট পৰ্যন্ত অনুভৱ হ'ল আৰু সেই জোকাৰণিৰ ফলতেই চিফ ফ্লাইট এটেণ্ডেণ্টগৰাকী ফ্ল'ৰত পৰি গ'ল। ফ্ল'ৰত পৰি ৰোৱা চিফ ফ্লাইট এটেণ্ডেণ্টগৰাকীয়ে মূৰ তুলি দেখে যে বিমানৰ কাৰ্গো ড'ৰখন এৰাই গৈছে আৰু চিলিং পেনেলসমূহ যাত্ৰীৰ মূৰৰ ওপৰত ওলমি আছে। ইফালে ককপিটতো কেপ্টেইনে একো ধৰিব পৰা নাই যে কি হ'ল। তথাপিও তেওঁ অনুমান লগাইছে যে বেলেগ এখন প্লেনে হয়তো তেওঁলোকৰ প্লেনখনক খুন্দা মাৰিলে আৰু সেইবাবে প্লেনৰ এই বিস্ফোৰণৰ শব্দ শুনা গৈছে। কিন্তু তেওঁৰ সেই প্ৰেডিকশ্যন সম্পূৰ্ণৰূপে ভুল আছিল। ইমান ভবা চিন্তা কৰি থাকোঁতেই বিমানৰ দৰ্জাখন নোহোৱা হোৱাৰ বাবে বায়ুৰ চাপ তৎক্ষণাত কমিব ধৰিলে। বিমানখনৰ ভিতৰত অক্সিজেন নোহোৱা হ'ব ধৰিলে। যাত্ৰীসকলৰ অৱস্থা সংকটজনক হ'বলৈ ধৰিলে। কিন্তু ক্ৰিউ মেম্বাৰসকলে নিজৰ ট্ৰেইনিঙৰ জ্ঞানেৰে ইমাৰ্জেঞ্চি অক্সিজেন চিলিণ্ডাৰৰ সহায়ত পেছেঞ্জাৰসকলক সহায় কৰিবলৈ লাগি গ'ল। ইফালে ককপিটতো চিন্তা বাঢ়িব ধৰিলে যে কি হ'ব কি নহ'ব, কেলে হ'ল, কি কৰিম। আৰু তেনেতে কণ্ট্ৰলসমূহত দেখা পোৱা গ'ল যে বিমানখনৰ 2 নম্বৰ ইঞ্জিনটোৱে কাম কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। কিন্তু বিমানখনৰ 1 নম্বৰ আৰু 3 নম্বৰ ইঞ্জিন দুটাই কাম কৰি আছিল নিজাববীয়াকৈ। তেতিয়া কেপ্টেইনে ডেট্ৰইট এয়াৰপৰ্টৰ লগত ইমাৰ্জেঞ্চি লেণ্ডিঙৰ বাবে কণ্টেক্ট কৰিলে আৰু খন্তেক সময়ৰ পিছতে ডেট্ৰইট এয়াৰপৰ্টৰ পৰা তেওঁ অনুমতিও লাভ কৰিলে। কিন্তু সমস্যা ইমানতে শেষ নহ'ল। বিমানৰ গতি সেই সময়ত আছিল 19,000 ফিট পাৰ মিনিট, যি স্পীড লেণ্ডিঙৰ বাবে যথেষ্ট বেছি আছিল। কিন্তু এনেসমূহ পৰিস্থিতিৰ বাবেই বিমানৰ পাইলটসমূহ সম্পূৰ্ণৰূপে ট্ৰেইন থাকে আৰু যিহেতু বিমানৰ সকলো কণ্ট্ৰল আছিল পিটাৰ পেজ হুইটনিৰ ওচৰত আৰু এই ফাৰ্ষ্ট অফিচাৰজনৰ 8,000 ঘণ্টাৰ ফ্লাইটৰ অভিজ্ঞতা আছিল, গতিকে তেওঁ নিজৰ অভিজ্ঞতাসমূহ প্ৰয়োগ কৰি বিমানখনৰ লেভেল অফ কৰি স্পীড 900 ফিট পাৰ মিনিটলৈ হ্ৰাস কৰিলে আৰু ফ্লাইট 96 দ্ৰুতগতিয়ে ডেট্ৰইট এয়াৰপৰ্টৰ দিশে আগবাঢ়িলে আৰু এয়াৰপৰ্টৰ কৰ্মচাৰীসকলে ভাবিবলৈ ধৰিলে যে এখন প্লেইন আহি অৱতৰণ কৰিব কি নকৰিব, কিয়নো সেই সময়ত বিমানৰ অৱস্থা অত্যন্ত বিপদজনক আছিল। বিমানৰ ভিতৰত অক্সিজেন নাছিল, বিমানৰ এটা অংশ ব্লাষ্ট হৈ আঁতৰি গৈছিল, গতিকে সমস্যা বহুত গভীৰ আছিল। কিন্তু পাইলটজনৰ এক্সপিৰিয়েঞ্চৰ বাবে লাহে লাহে সেই ডেট্ৰইট এয়াৰপৰ্টৰ ৰানৱেত ফ্লাইট 96 সফল লেণ্ডিং কৰিলে 67জন সুৰক্ষিত যাত্ৰীৰ সৈতে। ইয়াতে আপোনালোকক কৈ থ'ব বিচাৰিছোঁ যে সকলো সুৰক্ষিত আছে, কিন্তু 11জন যাত্ৰীয়ে অলপ আঘাত পাইছিল। পিছত যেতিয়া এই দুৰ্ঘটনাৰ বিষয়ে ইনভেষ্টিগেশ্যন কৰা হ'ল, তেতিয়া ইনভেষ্টিগেশ্যন টীমে এই ঘটনাৰ কাৰণ হিচাপে ক'লে যে ড'ৰ লেটচিং ছিষ্টেম বেয়া হোৱাৰ বাবে দৰ্জাখনেই ভালদৰে বন্ধ হোৱা নাছিল, যাৰ বাবে যেতিয়া বিমানখন ডাৱৰৰ মাজত উৰি গৈ আছিল তেতিয়া এটা ব্লাষ্টৰ দ্বাৰা এই দৰ্জাখন সম্পূৰ্ণৰূপে এৰাই যায় বিমানৰ পৰা।
আজিৰ এই বিমান সম্পৰ্কীয় কাহিনীটি কেনেকুৱা পালে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে ভিডিঅ'টি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি আমাৰ চেনেলটোত জ্ঞান বিজ্ঞানৰ এনেধৰণৰ কথাসমূহে আলোচনা কৰি থাকোঁ। ভিডিঅ'টি শেষলৈকে আমাৰ লগত জড়িত হৈ থকাৰ বাবে বহুত বহুত ধন্যবাদ।